Hey guys, মই দিজমনি আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই আহিছোঁ হৰ্থেবাৰী। আপোনালোকেতো জানেই মই গুৱাহাটীত ৰেণ্টত থাকোঁ। যিহেতু হৰ্থেবাৰী আহিছোঁ, এইবাৰ মাইনা প্ৰথম দেউতাকৰ ঘৰত আহিছে। তাইক কেনেদৰে ৱেলকাম কৰিলে আপোনালোকক দেখাম। লগতে আজি যাম বজাৰলৈ। আহকচোন বজাৰত কি চাওঁ কি লওঁ দেখুৱাম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আমি ওলাই আহিলোঁ। এতিয়া গৈ আছোঁ বজাৰলৈ। লগত আছে মোৰ বা অৰ্থাৎ হাজবেণ্ডৰ দুজনী বায়েক, মোৰ জেহাহু। যেনেকুৱা কাপোৰ বিচাৰিছিলোঁ তেনেকুৱা কাপোৰ নাপালোঁ, সেইবাবে ঘূৰি আহিলোঁ। Lakimi, 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 hai tu. Hai? Oh, tai jaksi baik. Ni sabi jupul lagi. Itu masuk. আমি ঘৰ আহিলোঁ বজাৰৰ পৰা, আৰু এয়া হৈছে মোৰ ভাগিন আৰু মোৰ ছোৱালীজনী আছে পিছফালে। কথাৰ লেকচাৰ পালে আৰু কি লাগে। আজিলৈ ইমানতে সামৰিলোঁ। বাই বাই। যদি ভিডিঅ'টো চাই ভাল পায় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।